शांति श्री देवा शांति ब्रह्म शांति 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 देव शांति। বুধবাৰৰ দিনটোত গণেশ মন্দিৰসমূহত দেখিবলৈ পোৱা গ'ল ভক্তৰ ব্যাপক সমাগম। কাৰণ গণেশ চতুৰ্থী অৰ্থাৎ গণেশ পূজা। সমগ্ৰ ভাৰতবৰ্ষৰে হিন্দু ধৰ্মাৱলম্বী লোকসকলে আজিৰ এই বিশেষ দিনটোত দৰ্শন কৰিলে গণেশ দেৱতাক। একেই দৃশ্য পৰিলক্ষিত হ'ল লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা গণেশ মন্দিৰসমূহতো। বিশেষভাৱে এক নান্দনিক পৰিৱেশ সৃষ্টি হ'ল লখিমপুৰ চহৰৰ পৰা নাতি দূৰৈত থকা 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ স্থায়ী গণেশ মন্দিৰ প্ৰাংগণত। বিগত বৰ্ষসমূহতকৈ এইবাৰ ব্যাপক ভক্তৰ সমাগম পৰিলক্ষিত হ'ল এই গণেশ মন্দিৰ ভাগত। কিয়নো বিগত 2 বছৰ কোভিডকালীন পৰিস্থিতিৰ বাবে ভক্তসকলে মুকলিমূৰীয়াকৈ পূজা অৰ্চনা কৰাত বাধা নিষেধ আৰোপ কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰা। এইবাৰ কিন্তু নাই সেই বাধা নিষেধ। সেয়েহে অগণন ভক্তৰ সমাগম ঘটিল গণেশ মন্দিৰ প্ৰাংগণত। পুৱাৰ পৰা গধূলি পৰ্যন্ত শ শ ভক্তই নিজৰ মনোকামনা পূৰণৰ বাবে গণেশ মন্দিৰত প্ৰৱেশ কৰি গণেশৰ সন্মুখত দিলে বিভিন্ন ধৰণৰ নৈবদ্য। মন্দিৰ পৰিচালনা সমিতিৰ ফালৰ পৰাও শৃংখলাবদ্ধ পৰিৱেশ বজাই ৰাখিবৰ বাবে সকলোকে জনালে আহ্বান আৰু কৰি দিলে এক সুন্দৰ ব্যৱস্থা। এনেদৰেই বুধবাৰৰ দিনটোত অগণন ভক্তৰ সমাগমত প্ৰাণ পাই উঠিল লখিমপুৰৰ গণেশ মন্দিৰ।